তো গাইজ মই এতিয়া যাব ওলালোঁ 𝘍𝘀𝘭𝘵 মানে আমাক আমাৰ 𝘍𝘀𝘭𝘵 কলেজৰ NSSৰ ফালৰ পৰা মাতিছে পিৰাধলত আজি মানে শংকৰদেৱৰ জন্ম উৎসৱ পাতিছে তো তাতে শোভাযাত্ৰাত যাবৰ কাৰণে মাতিছে সেইকাৰণে ওলাই কেনে ৰেডি হ'লোঁ মই এয়া আৰু আমাক সবকে ট্ৰেডিশনেল ড্ৰেছ পিন্ধি যাব কৈছে তো সেইকাৰণে ট্ৰেডিশনেল ড্ৰেছ পিন্ধিছোঁ আৰু এইযোৰ ড্ৰেছ মানে মোৰ লগত নাছিলে পেহী লৈ গৈছিলে তো কোৱাৰ কাৰণে আনি দিলে সেইকাৰণে পিন্ধিব পাৰিছোঁ আৰু এয়া মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তো অলপ পিছত যাম আৰু মানে ওলাই কেনে ৰেডি হৈছোঁ আৰু ইন্ট্ৰটো ইয়াতে দি লৈছোঁ নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰটো ভালে মই মৌচুমী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাভা ছোৱালী তেতিয়াহ'লে আপোনালোকক তাতে গৈ কেনে লগ পাই আছোঁ মানে মোৰ অসুবিধা হ'ব মানে মই এতিয়া চাইকেলেৰে যাম শালমাৰালৈকে তো ভিডিঅ' বনাই গ'লে অসুবিধা হ'ব সেইকাৰণে আপোনালোকক একেবাৰে তাতে গৈ কেনে লগ পাই আছোঁ অলপ আগতে আৰু এতিয়া আহি মানে খাব বহিছোঁ পিৰাধলত আহিলোঁ নামঘৰত মানে ইয়াতে আজি শংকৰদেৱৰ মানে জন্ম উৎসৱ আছে আমাক দিছে খাব পুৰি আৰু চব্জি আৰু এইফালে খাই আছে জয়শ্ৰী মানে আৰু সবে ইয়াতে ট্ৰেডিশনেল ড্ৰেছ পিন্ধি আহিছে সবে মানে নিজৰ নিজৰ মানে জাতিৰ আৰু এতিয়া আমি যাম মানে অলপ পিছতে এতিয়া ৰখি আছোঁ ৰাস্তাত আপোনালোকে চাব পাৰে বৰষুণ ইমান বহুত বেছি বৰষুণ দি আছে আৰু আমি ইয়াতে এইকাৰণে দোকান ৰখি আছোঁ আছে ইয়াতে আৰু বাকীবিলাকে গ'ল মানে ৰখিব নাপায় হেনো গ'লে মানে আমি তথাপি ৰখিলোঁ আৰু বৰষুণৰ কাৰণে পিছত আৰু জ্বৰ কাহ হৈ গ'লে পিছত আমাৰ নিজৰে দিগদাৰ হৈ যাব আৰু গাইজ আপোনালোকে মোৰ মাতটো শুনা নাপাব পাৰে মানে বহুত বেছি বৰষুণ দি আছে সেইকাৰণে তো গাইজ আমাৰ শোভাযাত্ৰা মানে শেষ পালে এতিয়া ভাত চাত খাই আহিলোঁ তাৰ পৰা আৰু তাতে ভিডিঅ' নবনালোঁ মানে বতৰটো বহুত বেছি বেয়া হৈ আছিলে বৰষুণো দি আছিলে সেইকাৰণে আৰু ভিডিঅ' নবনালোঁ তাতে এতিয়া ঘৰ যাওঁ আৰু অলপ পিছতে বৰষুণ আহিবই চাগে সেইকাৰণে সোনকালে ঘৰ যাওঁ আৰু সিহঁতে ফটো উঠাত ব্যস্ত হৈ আছে এতিয়া যাওঁ ঘৰ তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ কি দেখুৱালোঁ কি নেদেখুৱালোঁ আপোনালোকক মই নিজেই নাজানো বৰষুণৰ কাৰণে চব মানে উল্টা পুল্টা হৈ গ'ল তো যিমান পাৰোঁ অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক শংকৰদেৱৰ জন্ম উৎসৱটো তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে নেক্সট ভিডিঅ' লগ পাইছোঁ আজিৰ কাৰণে বাই বাই